নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাহুল টেনএম ইউটিউব চেনেলটোলৈ তোমালোকৰ যিসকলে এইচএছ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছ আছা তোমালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ নোটিছ আহিছে এই নোটিছখনত উল্লেখ কৰা মতে তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যিটো ফাইনেল এক্সাম সেই এক্সামটো সম্পূৰ্ণৰূপে কেনসেল কৰা হৈছে সো এই নোটিছখন তোমালোকে বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়াত ভাইৰেল হোৱা দেখা পাইছা তোমালোকক মই এটা কথা জনাই দিওঁ যে এই নোটিছখন সম্পূৰ্ণৰূপে ফেক এতিয়ালৈকে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা এক্সাম কেনসেল সম্পৰ্কে কোনো ধৰণৰ নোটিছ পাব্লিছ কৰা হোৱা নাই সো এই নোটিছখন বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়াত ভাইৰেল হৈ আছে সেইকাৰণে মই তোমালোকক জনাই দিলোঁ আৰু মই তোমালোকক এটা কথা জনাব বিচাৰিছোঁ তোমালোকৰ যেগেইটা এক্সাম স্থগিত ৰখা হৈছিল হেগেইটা এক্সাম আৰু কেতিয়া হ'ব তাৰ ডেট এতিয়ালৈকে পাব্লিছ কৰা হোৱা নাই কিন্তু বাকি যিবিলাক এক্সাম আছে তোমালোকে তাৰ বাবে প্ৰিপাৰেচন কৰি যোৱা সো এক্সাম কেনসেলৰ চান্সটো খুবেই কম আছে গতিকে তোমালোকে নিজৰ প্ৰিপাৰেচন কৰা নেৰিবা তোমালোকৰ যিখিনি সাবজেক্ট আছে আৰু বাকি 28 তাৰিখে যি আছে আৰু 30 তাৰিখে তোমালোকে তাৰ বাবে ভালকৈ প্ৰিপাৰেচন কৰি যোৱা আৰু তোমালোকৰ যিবিলাক এক্সাম স্থগিত ৰখা হৈছে হেকেইটাৰ আৰু কেতিয়া হ'ব যেতিয়া তাৰ ডেটটো পাব্লিছ কৰি দিব মই তোমালোকক ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিম সো আজিলৈ ইমানে থ্যাংক ইউ সো মাচ